ঘাখিনিৰ পৰা অলপ পৰিমাণে ব্লিডিং হৈ থাকে আৰু এই ব্লিডিংটো আচলতে আমাৰ পায়খানাৰ লগত গৈ থাকে আৰু আমি গম নাপাওঁ যে আমাৰ ঘাখিনিৰ পৰা আচলতে ব্লিডিং হৈ আছে। যিখিনি অঞ্চলত ঘা লাগিছে বা যিখিনি অঞ্চল ডাঠ হৈ গৈছে সেই জেগাডোখৰ কেঞ্চাৰ চেললৈ ৰূপান্তৰিত হ'ব পাৰে। আহক আমি এতিয়া গেষ্ট্ৰাইটিছৰ লক্ষণসমূহৰ বিষয়ে কথা পাতোঁ। আমাৰ যদি নাভিৰ ওপৰত আৰু পেটৰ মাজমজিয়াত খুবকৈ যদি বিষ আৰম্ভ হয় বা আমাৰ ৰাতিপুৱা উঠি যদি বমি অনুভৱ হয় বা এনি টাইম যদি আমাৰ বমি অনুভৱ হৈ থাকে, কিবা কাৰণত যদি এনেকুৱা লাগে যে আমাৰ পেটটো গেছ বা ফুলি থকা যেন অনুভৱ হয় আৰু এনেকুৱা যদি অনুভৱ হয় যে আমি যিখিনি খোৱা বস্তু খাইছোঁ সেই খোৱা বস্তুখিনি হজম হৈ থকা নাই, তেনেহ'লে আপুনি বুজিব লাগিব যে আপুনি আচলতে গেষ্ট্ৰাইটিছত ভুগি আছে। আমি প্ৰায় মানুহে আচলতে এই অসুবিধাসমূহত ভুগি থাকোঁ আৰু এই অসুবিধাসমূহ আমি অৱহেলা কৰি থাকোঁ। কিন্তু এই অসুবিধাসমূহ যদি আমি বহু দেৰিলৈকে অৱহেলা কৰি থাকোঁ, তেনে ক্ষেত্ৰত ইয়াতকৈ বহুতো চিভিয়াৰ ঘটনা হ'ব পাৰে। আহকচোন এইবিলাক কি হ'ব পাৰে আমি অলপ কথা পাতোঁ। আমাৰ পাকস্থলী ৱালখনত যদি বহুদিন ধৰি এচিড লাগি থাকে, তেতিয়াহ'লে এই পাকস্থলী ৱালখনত সৰু ঘা লগা আৰম্ভ কৰে। এই কণ্ডিশ্যনটোক আমি আচলতে কওঁ ইৰ'চিভ গেষ্ট্ৰাইটিছ। কেতিয়াবা পাকস্থলী ৱালখনত ঘা নালাগে, কিন্তু এই পাকস্থলী ৱালখন আচলতে খুব ডাঠ হৈ যায় আৰু যেতিয়া পাকস্থলী ৱালখন ডাঠ হৈ যায় তেতিয়া নৰ্মেল যিটো পাকস্থলী পেৰিষ্টেলটিক মুভমেণ্ট, এই মুভমেণ্টটো হোৱা বন্ধ হৈ যায় আৰু তাৰ ফলত আমাৰ এনেকুৱা লাগে যে আমি যিখিনি আহাৰ গ্ৰহণ কৰিছোঁ সেই আহাৰখিনি ভালকৈ হজম হোৱা নাই আৰু আমাৰ পেটটো ফুলা অনুভৱ হৈ থাকে। এই কণ্ডিশ্যনটোক আমি কওঁ নন ইৰ'চিভ গেষ্ট্ৰাইটিছ। কেতিয়াবা এই পাকস্থলীত থকা ঘাবোৰৰ পৰা ব্লিডিং আৰম্ভ হয় আৰু এই ব্লিডিং যদি আমি বমি কৰোঁ তেতিয়াহ'লে এই কণ্ডিশ্যনটোক আমি কওঁ ব্লাড ভমিটিং বা হিমেটেমেচিছ। কেতিয়াবা এই ব্লিডিং আমাৰ মুখেৰেদি নগৈ আমাৰ পায়খানাৰ ৰাস্তা দি অহা আৰম্ভ কৰে আৰু পায়খানাৰ লগত মিক্স হৈ ওলায়। কিন্তু যিহেতু আমাৰ পায়খানাৰ ৰাস্তাটো বহুত দীঘল, নিয়েৰলি 6 মিটাৰ, এই গোটেই ৰাস্তাটোত আহোঁতে আমাৰ এচিডখিনিৰ লগত আচলতে আমাৰ তেজখিনি সংমিশ্ৰণ হৈ যায় আৰু তেজৰ যিটো ৰঙা কালাৰ, সেই ৰঙা কালাৰটো পৰিৱৰ্তন হৈ যায় কলা কালাৰ আৰু তাৰ ফলত আমাৰ কলা পায়খানা হোৱা আৰম্ভ কৰে। এই কণ্ডিশ্যনটোক আমি কওঁ মেলিনা। কেতিয়াবা এই ঘাখিনিৰ পৰা যিটো ব্লিডিং হয় সেই ব্লিডিংটোৰ পৰিমাণটো আচলতে বহুত কম হয় আৰু তাৰ ফলত কি হয়, আমাৰ ঘাখিনিৰ পৰা অলপ পৰিমাণে ব্লিডিং হৈ থাকে আৰু এই ব্লিডিংটো আচলতে আমাৰ পায়খানাৰ লগত গৈ থাকে। কিন্তু যিহেতু ব্লিডিংটো খুব কম পৰিমাণে হয়, আমাৰ পায়খানাটো কলা নহয় আৰু আমি গম নাপাওঁ যে আমাৰ ঘাখিনিৰ পৰা আচলতে ব্লিডিং হৈ আছে। কিন্তু তাৰ ফলত যিহেতু আমাৰ শৰীৰে কনষ্টেণ্টলি অলপ ব্লাড হেৰুৱাই আছে, আমি যিটো কণ্ডিশ্যনত ভুগোঁ সেই কণ্ডিশ্যনটো হৈছে এনিমিয়া। আৰু আমি কেনেকৈ গম পাম যে আমাৰ এনিমিয়া হৈ আছে? যদি আমাৰ খুব ভাগৰ লাগে, খুব আমি দুৰ্বল অনুভৱ কৰোঁ, আমি যদি মানুহজন হেতা পৰি যাওঁ, তেতিয়া বুজিব লাগিব যে কিজানি আমাৰ শৰীৰত তেজৰ পৰিমাণ কমি গৈছে। কেতিয়াবা এই গেষ্ট্ৰাইটিছ যেতিয়া আমাৰ শৰীৰত বহুদিন ধৰি হৈ থাকে, তেতিয়া যিখিনি অঞ্চলত ঘা লাগিছে বা যিখিনি অঞ্চল ডাঠ হৈ গৈছে সেই জেগাডোখৰ কেঞ্চাৰ চেললৈ ৰূপান্তৰিত হ'ব পাৰে আৰু তেতিয়া আচলতে মানুহজনে গেষ্ট্ৰিক কাৰ্চিনোমা বা গেষ্ট্ৰিক কেঞ্চাৰত ভুগিব পাৰে। সেইকাৰণে মনত ৰাখিব, যদি আপুনি গেষ্ট্ৰাইটিছৰ লক্ষণসমূহত ভুগি আছে তেনেহ'লে অৱহেলা নকৰিব আৰু সোনকালে গৈ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ ল'ব।